নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে, মোৰো ভালে। আৰু আজি দিনটো কি কৰিম কি নকৰিম আপোনালোকে দেখুৱাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তেন্তে হ'লে বলক গাইছ, আজি আমি খাম মাছ আৰু ৰঙালাও। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব, বলক। তো গাইছ, এতিয়া আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল। এয়া কিটিকছা বহিয়ে আছে, দেখিছে নহয়। খাই লওঁ আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু তামোল এখন খাই লওঁ, যিহেতুকে তামোলখন মেইন হয় ভাত খোৱাৰ পাছত। বৰ বেছি নাখাওঁ কিন্তু দেই, কেতিয়াবাতো বহুত দিনো হৈ যায়, 5 দিন 6 দিন হৈ যায়, পাহৰি থাকোঁ তামোল খাবলৈ। আৰু কেতিয়াবা খাই থকা দেখিলে মানে মানুহক তেতিয়া অকণমান খাবলৈ মন যায় আৰু এটাকে অকণমান খাই লওঁ এতিয়া। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ। এয়া এতিয়া মই কুকুৰা কণী আনিবলৈ লৈছোঁ। মই কৈছিলোঁ নহয় আপোনালোকক যে খুব সোনকালে কণী পাৰিব বুলি। চাই লওক, এইটো হ'ল আমাৰ কুকুৰা ঘৰ। ইয়াতে আমি ছাগলীও বান্ধো, ইয়াতে কুকুৰাও থাকে, হাঁহও থাকে। ইয়া কণী পাৰি থাকিছে, এইটো কণী পাৰি ৰাখিছে। ইয়াতে শিলগুটি আছে, দেখিছে নহয়। ইয়া তাইক মানে কণী বুলি ইয়াৰ শিলগুটিটোকে দি থৈ দিছোঁ আৰু তেতিয়াহে কণী পাৰিব আহিব। এইজনী আমাৰ কিটিকছাত আছে এতিয়া। ইয়া তাৰ ফ্ৰেণ্ডৰ ঘৰলৈ যাবলৈ ৱাল পাৰ হৈ পিনি ইয়া দেখিছে নহয় অকল লুকাই আছে। আমি নজনাকৈ মনে মনে তাই লুকাই থাকে, তাৰপাছত সুযোগ পালে তাই পলাই সিফালে দিয়ে। তো এতিয়া এয়া সন্ধিয়া হ'বলৈ হ'লে আৰু তাকে এতিয়া ভাবিছোঁ মানে আজি কচু শাক খাম বুলি মাছৰ লগত। তাকে ভাবিছোঁ ইয়াতে আমাৰ বাৰীৰ পাছফালে মানে কচু বহুত ধুনীয়া ধুনীয়া আছে। তাকে এতিয়া কচু ছিঙিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। এয়া তো ইয়াতে আছে আপোনাৰ সৰিয়হৰ খেতি কৰিব। ইয়া সৰিয়হ পুলি ওলাইছে আৰু ইয়াতে কচু শাক আছে। আমি কচু বুটলিম। এটা ধুনীয়া পৰিৱেশ। জেগাডোখৰ পিছে বেয়া নহয় দেই, জেগাডোখৰ ধুনীয়া জেগা হয়। কিটিকছা তুমি নুচুবা, তুমি তেতিয়া মই ফটাফট ছিঙি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইছ এয়া এতিয়া আমাৰ কচু শাক ছিঙি হৈ গ'ল। এতিয়া ৰাতি আমি খাম। এইজোপা ফুল চাওক কি ধুনীয়াকৈ ফুল ফুলি আছে। এয়া আমাৰ লগত কিটিকছা আছে, এইখন এতিয়া আমাৰ গেট। এয়া এতিয়া আছোঁ মই পাকঘৰত মানে এতিয়া সন্ধিয়া ৰাতি ভাত সাজ বনাবলৈ লৈছোঁ। আৰু আজি অথনি যে দেখুৱাইছিলোঁ কচু শাক বুটলি অনা, তাকে কচু বনাম আৰু। তো কচুৰ লগত কি দিম আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এতিয়া প্ৰথমতে মই কি দিম আপোনালোকে চাব দেই। তাৰ আগত এটা বস্তু দেখাব বিচাৰিছোঁ আপোনালোকক, চাব দেই। এইটো কি বস্তু বাৰু আমাৰ ঘৰত? এইজনী কি ছোৱালী বাৰু চাওকচোন, দেখিছে নহয়। বহুতেই দুষ্ট কাম কৰি থাকে তাই, ইমান দুষ্ট ছোৱালী। উঠা, আহা আহা আহা, ইয়াতে নাথাকে নহয়। শুন, সিয়া ঝাৰু আছে, চোৱা ঝাৰু আছে, গুচি আহা। আহা, দেখিছে নহয়। আৰু উঠা, নামি আহা। আৰু এয়া এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ কচু শাকখিনিৰ লগত আলু কাটি ৰাখিছোঁ। ইয়াৰ মাজতে আলু আছে। এয়া আলু আৰু এইখিনি হ'ল মগু দালি। আপোনালোকে মচুৰ দালি দিব পাৰে, কিন্তু মানে আমাৰ ঘৰত মচুৰ দালিটো ইমান খোৱা নহয়, সেইকাৰণে এতিয়া মগু দালি, আলু আৰু কচু ইয়াতে কুকাৰত দি 3টামান চিটি দিয়াৰ পাছত তাৰপিছত বনামগৈ আৰু দেখাম আপোনালোকক কিহৰ লগত বনাম। আৰু ইয়াৰ মাছৰ লগত বনাম, এইখিনি মাছ আৰু চব্জিখিনি বনাম, তাকে আপোনালোকক দেখুৱাম। বলকচোন কেনেকৈ বনাম দেখুৱাম আপোনালোকক। এতিয়া জুইতে বনাম আৰু ইয়াতে লৈছোঁ আদা, নহৰু, জলকীয়া ধুনীয়াকৈ পিচি ল'লোঁ, আৰু পিঁয়াজ আৰু ইয়াৰ বিলাহী এটাই লৈছোঁ। আপোনালোকে ল'ব পাৰে সৰহকৈ, কিন্তু মই এটাই লৈছোঁ। আৰু ইয়াতে এয়া
কচু শাকখিনি বইল হৈ গ'ল আৰু তেল দিলোঁ, তেলো ধুনীয়াকৈ গৰম হৈ গ'ল। তাকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এয়া এতিয়া পিঁয়াজখিনি দিওঁ আৰু তেল ধুনীয়াকৈ একদম গৰম হৈ আছে। ঠাণ্ডা দিনত একদম জুই ওচৰত বনায়ো ভাল লাগে। দেখিছে না কি ধুনীয়া দপদপকৈ জুই জ্বলি আছে। আৰু অকণমান জাল চাল দি খাব লাগে আৰু ভাল লাগে। শুকান জলকীয়া কেইটামান দি দিম, টেষ্টটো ধুনীয়া আহে। আৰু জ্বলাও খাব লাগিব, যেতিয়া কচু শাক বনাম ঠাণ্ডাত জ্বলা খায়ো ভাল লাগে। এতিয়া এইখিনি আদা নহৰু জলকীয়া দি দিম। আৰু অকণমান ইয়াতে হালধি দি দিছোঁ। ধুনীয়াকৈ ভাজি হৈছে আৰু ইয়াতে দি দিম এতিয়া বিলাহীখিনি। বিলাহীখিনি দিয়া হোৱাৰ পাছত নিমখটো দি দিম, নিমখ দি অকণমান সময় তাৰপাছত আকৌ ঢাকি দিম আৰু বিলাহীটো সিজাৰ পাছতে চব্জিখিনি দি দিম। ইয়াতে অকণমান পানী দি দিছোঁ, সিজিবলৈ ভাল হ'ব। এতিয়া অকণমান সময় ঢাকি দিছোঁ। এতিয়া বিলাহীখিনি সিজি হ'ল আৰু তাৰপাছত এয়া শাকখিনি দি দিছোঁ। কচু শাক আলু আৰু লগত যে বইল কৰিছিলোঁ ধুনীয়াকৈ দি দিছোঁ। এতিয়া অকণমান পানী দি দিছোঁ। পানী দি অকণমান উতলিলে আৰু পানীখিনি গৰম পানী আছিলে। এতিয়া মাছটো দিব পাৰোঁ আৰু হাতী আহিছে আকৌ হাতী। আমাৰ চব্জি ধুনীয়াকৈ উতলি আছে। এতিয়া মাছখিনি দি দিম আৰু ইয়াতে এয়া মাছ আছে। ভিডিঅ'টো কেমেৰা ধৰিব লাগিব। এতিয়া মাছৰ মাথা দি দিম ধুনীয়াকৈ। আৰু কচু শাকৰ লগত আপোনালোকে মাছৰ মাথা খাব, বহুতে ভাল লাগে। অকণমান মাছৰ মাথাবোৰ ভাঙি দিব, তেতিয়া ভাল লাগে আৰু মিলি যায়। আৰু এতিয়া অলপ আৰু এতিয়া মাছ দিয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ঢাকি দিম। আৰু নমোৱাৰ আগত অকণমান আদা নহৰু আছিলে তাতে দি দিম আৰু তাৰপিছত আমাৰ চব্জি হৈ যাব। এতিয়া আমাৰ চব্জি হ'ব হ'ল আৰু ইয়াতে আদা নহৰু অকণমান দি দিছোঁ লাষ্টত। গোন্ধটো পিছে ধুনীয়া ওলাইছে দেই, খাবলৈ ভালেই হ'ব। আগতেও এনেকৈ আমি খায়ে থাকোঁ বাৰু। এতিয়া নমাই দিম আৰু অকণমান
সময় ৰাখি নমাই দিম আৰু এয়া এতিয়া আমাৰ চব্জি ৰেডি হৈ গ'ল ভাত খাব লৈছোঁ আৰু এয়া কচু চব্জি খাই লওঁ আপোনালোক ক'ম বাৰু কেনেকুৱা আছে ৰিজাল্টটো বহুত ধুনীয়া হৈছে আপোনালোকে খাই চাব পাৰে এনেকৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই